আসসালামু আলাইকুম নমস্কাৰ আকৰো এই লাইভটো আপোনালোকে শেয়াৰ কৰিব বেছি বেছি আৰু বিশেষ এটা টপিক লৈ আজি আমি এই লাইভটো আমি আৰম্ভ কৰিছো কাৰণ আপোনালোকে গম পায় আজি প্ৰায় এবছৰ বা দুবছৰ পৰা ফকিৰগঞ্জ এলেকাত যিমান মানুহ আছে গুটেখিনি মানুহ নদীৰ কাৰণে বহুত হাৰাশাস্তি হৈ আছে নদীৰ কাৰণে বহুত ঘৰ মাটি এৰি যাব লগা হৈ গৈছে এই স্থানৰ পৰা আন স্থানত গৈছে কিছুমান মানুহ ভাড়া আছে কাৰণ নিজা মাটি থকা পিছত ভাড়া থাকাটো বহুত দুখৰ কথা আৰু বহুত দুখ লাগা কাৰণ নিজৰ ল'ৰা ছোৱালী লৈ পেলে স্থান আছে সেই স্থানৰ পৰা যদি ওপৰলৈকে যদি আপোনাৰ লগত কিবা কৰে কাৰণ আপোনাক নোটিছ নিদিয়ে বিনা ইয়ত যদি আপোনাৰ উঠি যাব লগা হৈ যায় যোনটো স্থানত আপুনি বসবাস কৰিছিলে যোনটো জায়গাত আপুনি সকলো আপোনাৰ ফেমিলি একেলগে জোৰ হৈ আছিলে সেই ফেমিলি সেই জায়গাখিনিলৈ আপোনাৰ মহব্বত বা এটা আশা থাকে যিখিনি জায়গালৈ মই অমুক কৰিম তামুক কৰিম বা এটা মানুহৰ জীৱনত আমি চাগে ইমান ধনী মানুহ নহয় যিখিনি মানুহ ইয়াৰ পৰা ভাঙিছে তাৰে 1% বা 0.1% ধনী মানুহ হ'ব চাকৰি কৰি আছে বাকী যিমান মানুহ ভাঙি গৈছে এইখিনি জাগাৰ পৰা গোটেইখিনি মানুহ আপোনাৰ নিৰীহ আৰু হাজিৰা কৰি খোৱা মানুহ হয়